আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহ। ইয়াৰ আগৰ ভিডিঅ'টো বনাইছিলোঁ অজু আৰু নামাজ ভংগ হোৱাৰ কাৰণৰ ওপৰত। আজি আপোনালোকৰ ওচৰলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। নামাজৰ ভিতৰত ৱাজিব আৰু ফৰজ কেইটা কি কি? ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। এক নম্বৰ প্ৰশ্ন, নামাজৰ ৱাজিব কেইটা আৰু কি কি? উত্তৰ, নামাজৰ ৱাজিব 15টা। 1 নম্বৰ, আলহামদু পঢ়া। 2 নম্বৰ, সূৰা মিলোৱা। 3 নম্বৰ, প্ৰথম 2 ৰাকাতত কেৰাত পঢ়া। 4 নম্বৰ, কওমা। 5 নম্বৰ, জলসা। 6 নম্বৰ, প্ৰথম বহা। 7 নম্বৰ, আত্তাহিয়াতু পঢ়া। 8 নম্বৰ, দুআয়ে কুনুত পঢ়া। 9 নম্বৰ, লাহেকৈ পঢ়া ঠাইত লাহেকৈ পঢ়া। 10 নম্বৰ, শব্দ কৰি পঢ়া ঠাইত শব্দকৈ পঢ়া। 11 নম্বৰ, সালাম ফিৰোৱা। 12 নম্বৰ, মুক্তাদিসকলে ইমামক অনুসৰণ কৰা। 13 নম্বৰ, ঈদৰ নামাজত 6 তাকবীৰ কোৱা। 14 নম্বৰ, তাদিলে আৰকান আৰু 15 নম্বৰ, তৰতিলৰ সৈতে লক্ষ্য ৰখা। নেক্সট, নামাজৰ ভিতৰত ফৰজ কেইটা আৰু কি কি? 1 নম্বৰ প্ৰশ্ন, নামাজৰ ভিতৰত ফৰজ কেইটা আৰু কি কি? উত্তৰ, 14টা। 1 নম্বৰ, নামাজৰ ঠাইখনৰ পবিত্ৰতা। 2 নম্বৰ, কাপোৰ পবিত্ৰতা। 3 নম্বৰ, শৰীৰ পবিত্ৰতা। 4 নম্বৰ, কাপোৰেৰে আবৃত কৰা। 5 নম্বৰ, থিয় হোৱা। 6 নম্বৰ, কিবলামুখী হোৱা। 7 নম্বৰ, ওয়াক্ত জনা। 8 নম্বৰ, নিয়ত কৰা। 9 নম্বৰ, তকবীৰে তহৰিমা। 10 নম্বৰ, কেৰাত পঢ়া। 11 নম্বৰ, ৰুকু কৰা। 12 নম্বৰ, সিজদা কৰা। 13 নম্বৰ, শেষ বহা। আৰু 14 নম্বৰ, নামাজৰ পৰা ইচ্ছানুযায়ী পলাই অহা। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।